অসমৰ সাহিত্যৰথী কোন? উত্তৰ লক্ষীনাথ বেজবৰুৱা। প্ৰথম অসমীয়া উচ্চতম ন্যায়ালয়ৰ বিচাৰপতি কোন? উত্তৰ পাৰ্বতী কুমাৰ গোস্বামী। প্ৰথম অসমীয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কোন? উত্তৰ কৃষ্ণকান্ত সন্দিকৈ। অসমৰ মুকুটবিহীন সম্ৰাট কোন? উত্তৰ গোপীনাথ বৰদলৈ। নলিনীবালা দেৱীয়ে কোনখন গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? উত্তৰ অলকানন্দ। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত আৰু কেতিয়া আৰম্ভ হয়? উত্তৰ শিৱসাগৰ 1917 চনত। অসম গ্ৰামীণ বিকাশ বেংক কিমান চনত স্থাপিত হৈছিল? উত্তৰ 2006 চনত। অসমৰ প্লেনেটৰিয়াম ক'ত আছে? উত্তৰ গুৱাহাটী। অসমৰ প্ৰাকৃতিক গেছ প্ৰকল্প ক'ত আছে? উত্তৰ গুৱাহাটী, ধুলিয়াজান আৰু বঙাইগাঁও। অসমৰ প্ৰথম দাদা চাহেব ফাল্কে বঁটা বিজয়ী কোন? উত্তৰ ডক্টৰ ভূপেন হাজৰিকা। অসমৰ প্ৰথম উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকী কোন? উত্তৰ ৰঞ্জন গগৈ। অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰী গৰাকী কোন? উত্তৰ অজন্তা নেওগ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম ডক্টৰেট কোন? উত্তৰ ডক্টৰ সত্যেন্দ্ৰ শৰ্মা আৰু মহেশ্বৰ নেওগ। বিলাতলৈ যোৱা প্ৰথম অসমীয়া কোন? উত্তৰ আনন্দৰাম ঢেকিয়াল ফুকন। প্ৰথম অসমীয়া মহিলা সাহিত্যিক পেঞ্চনাৰ কোন? উত্তৰ নলিনীবালা দেৱী। আশা কৰোঁ ভিডিঅ'টো ভালে লাগিছে। ইয়াৰ পিছত আৰু ভিডিঅ' পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু লগতে বন্ধু বান্ধৱীক শ্বেয়াৰো কৰক। ধন্যবাদ।